Hi guys, so আজি আমি গৈ আছো মোৰ দেউতাৰ লগত তামোলপুৰ মানে দেৱীদলা আমাৰ দেউতাৰ ঘৰত তো বলক কেনেকৈ দিনটো যায় চাওঁ বলক কাজল চাজলটো লগা আহিবই লাগিব ন আজি ফাৰ্ষ্ট টাইম দেউতাৰ লগত অকলে যোৱা মোৰ দেউতাৰ ঘৰত তো আজি গৈ মজা লাগিছে তাকো মাও অহা নাই অলপ অলপ মনত পৰি আছে বলক যাওঁ হাই গাইজ তো আমি 6 মাইল পাইছোঁ এইবোৰ চাওক হোলী আহিলে আজি হোলী আপোনালোকে হোলী খেলিব নালাগে বাৰু কাৰণ GMCত কৰোণা ভাইৰাছ আছে সেইটো হয় আৰু এয়া গৈ আছোঁ আমি 6 মাইলৰ এইখিনিতো আপোনালোকে চিনি পায় ফেমাছ অলপমান ট্ৰেফিক আছে আজি বাৰু মা অহা নাই সেইটো মিছা কথা ক'ব নাযাওঁ বাৰু গৈ চাওঁচোন বলক তো আমি তেল ডিপু পাইছে দেউতা ওলাই যাব এতিয়া তেল ডিপুৰ কাৰণে তো বলক তেল ডিপুৰ পৰা ওলাই যাম আৰু অলপ পিছত গাইজ তেল ডিপুৰ পৰা ওলালোঁ এয়া মোৰ দেউতা কিবা এটা কয় বোলে হাই গাইজ আজি আমি বাপ বেটি তামোলপুৰ গৈ আছোঁ অ'কে সকলোকে হোলীৰ শুভেচ্ছা থাকিল ধন্যবাদ তো গাইজ এনেকৈ গৈ আছোঁ একদম ধুনীয়াকৈ আমাৰ দেউতাৰ যে দুজন ককাই ভাই আছে এজন মাজু আৰু এজন ডাঙৰ আৰু এজন মানে এগৰাকী বায়েক আছে তো একেবাৰে ডাঙৰ ককাই দাদা মানে বৰদেউতাজন হ'ল ডক্টৰ মানে সেনেকৈ আৰু এই ডাঙৰ বৰদেউতাজনৰ দুজন ল'ৰা আছে ডাঙৰ ল'ৰাটোৱে NPSত পঢ়ে তো আমি NPSত এতিয়া ডাঙৰ কিবা বিস্কুট চিস্কুট দিব লাগে বোলে তাৰ কাৰণে আহিছোঁ তো গাইজ বলকচোন দি আহোঁগৈ কেনেকুৱা লাগে আগতে আহিছোঁ বাৰু ইমান জলা আপোনালোকেহে অনা হোৱা নাই তো ইয়াতে আমাৰ গাড়ীখন নকৰা ন ইয়াতে থওঁ তো বলকচোন এইখন চাওক NPS দেখিছে গাইজ তো দেউতা এই মাস্কখন দিয়ে দিয়েচোন তাতে ভিতৰত তো এইখন NPS দেখিছে তো অলপমান পিছত আপোনালোকে আকৌ কৰি আছোঁ ভিতৰত বোলে নিব নোৱাৰে তো আমি জালুকবাৰী পালোঁ আহি বহুত ভাল লাগিছে জালুকবাৰীৰ উৰণীয়া কি আছিলে উৰণীয়া সেইটোতো চাই লওক জালুকবাৰীৰ জেগাখিনি আচলতে কিবা বহুত ধুনীয়া চাই লওক আপোনালোকে গাইজ মই দেখাই দিছোঁ আজি আচলতে মোৰ লগত কেমেৰা নাই দেই মোৰ লগত কি বুলি কয় আজি মই মোবাইলতে কৰি আছোঁ কিয়নো কেমেৰা আনিবলৈ মোৰ আজি টাইমেই নহ'ল কিন্তু জল্দি ওলাই আহিব লাগে তাৰপিছত জুতি মাৰিলে তাৰ ইমান আমাৰ ঘৰৰ পৰা পূৰা 1 ঘণ্টা হৈ যায় আমাৰ সূৰ্যনগৰত ঘৰ তাৰপিছত গাড়ী আকৌ কালি ৰাতি মোৰ লগৰ এটাৰ বাৰ্থডেত গৈছিলোঁ চকা কোনোবাই পামচাৰে কৰি দিলে তো পামচাৰ হোৱা বুলি ভাবিছিলোঁ কিন্তু এনেকৈ হোৱা নাছিলে এনেকৈ পামচাৰ হোৱা নাছিলে এইফালে যে আগতে আমাৰ মাহী ঘৰ গৈছিলে দেই আগতে মানে পামচাৰ হাৱাটোহে গৈছিলে তো ইমান মানে কিছুমান মানে ফটোৱা সেনেকুৱা মানুহ থাকে এইয়া ভূপেন হাজৰিকাৰ ডেড বডিটো ইয়ালৈকে আনিছিলে তো অলপমান ভাল লাগিছে ব্ৰিজখন সেইকাৰণে মানে ইমান মানুহ থাকে আপোনালোকো যাতে সাৱধান হয় আপোনালোকো যাতে সাৱধান হয় গাড়ীক লৈ বিশেষকৈ আমাৰ যোনটো মোৰ
ফ্ৰেণ্ডৰ ল'ৰা আছিলে মানে বাৰ্থডে আছিলে যাৰ বাৰ্থডে আছিলে মানে সেই ল'ৰাটোৰে মামাকৰ বাইকখন ঘৰৰ আগৰ পৰা চুৰ কৰি নিছে তো আমি কিমান সাৱধান হ'ব লাগে এই কথাখিনিতে আপোনালোকে গম পায় তো সেনেকৈ আমাৰ বহুত মানে সেইকাৰণে কেমেৰা আনিব আজি টাইম সময় নহ'ল তো আজি মই মোবাইল দি কৰিছোঁ সেইকাৰণে মানে হেৰিটো ধুনীয়া নাহিবও পাৰে তথাপিও দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই আমি ব্ৰহ্মপুত্ৰ নদী পাম আৰু চব দেউতাই কৈ দিয়ে মই কৈ গৈ আছোঁ কিয়নো মই ইমান কথা ক'ব নাজানোৱে মই ক্লাছ 4ত পঢ়োঁ অসম জাতীয় বিদ্যালয় মোৰ স্কুলখনৰ নামটো আৰু নুনমাটিত ৰাইজসকলৰ কোনোবাই তাত পঢ়ে চাগে দেই সেইটো ক'ব লাগিব বাৰু বলকচোন আমি আগলৈ কি হয় চাওঁ এইখন অভাৰব্ৰিজ এইখন গাইজ দেখা পাইছে নে নাজানো দেই মই দেখা পাইছোঁ এইখন আপোনালোকে দেখিছে দেই মই গান নাজানিলেও অলপ গাওঁ আজি গাই যাব লাগিব দেই মই ৰাইজসকল শুনিব কিন্তু বেয়া হ'লেও ভাল হ'লেও হস্তিৰ কন্যা বামনেৰ নাৰী গৌৰী পুৰীয়া মা গৌৰী পুৰীয়া তাম কলসী সেই ভুল হৈ গ'ল গাই নাগাওঁ দিয়ক বেয়া শুনি খুব মই গালে এইখন বহুত দীঘলীয়া প্লেচ দেই মই বোলো অলপমান নেকি সেইকাৰণে ধৰোঁ এই খতম হৈছে আৰু ভাগ্য ভাল খতম হ'ল দেই আমাৰ গাড়ীখন কৈ দিছোঁ প্লাছ নিচানৰ গাড়ী হয় ডাকচনৰ গাড়ী হয় দেউতা এতিয়া 80 যাই আছে বোলে এইবিলাক চব গৰম পানী ৰেডি কৰি আনিছোঁ দেই একদম নহ'লে যি কৰোণা ভাইৰাছ হৈছে ঠাণ্ডা পানী আপোনালোকেও নাখাব দেই আৰু বাহিৰৰ যিবোৰ মাস্ক পিন্ধি থাকিব কিয়নো কৰোণা ভাইৰাছ হঠাতে আহে আৰু কৈছোঁ অথনি হ'লেও কথা কয় পাকৰ কথা কয় কৰোণা ভাইৰাছ যি বেমাৰ হৈছে আমাৰ GMCত আছে তো সেইকাৰণে আমি খোৱা মেলা খাদ্যবিলাকো আমি চাই চিতি খাদ্য খাব লাগিব দিয়কচোন এতিয়ালৈকে আপোনালোকক মই কৈয়ে আছোঁ মোৰে নিজৰ খাদ্যৰ হেৰি হোৱা নাই ঠিক হোৱা নাই বাহিৰৰ পেকেটিং বস্তুবিলাক খাব নালাগে এনে কৈছোঁহে দেই ইমান জানা নহয় মই এনে কৈ চাইছোঁ তো আমি গৈ আছোঁ এই জেগাখিনি বহুত মোৰ ফেভৰেট আপোনালোকৰ ফেভৰেট হয় কমেণ্ট বক্সত মানে ক্লিক কৰি জনাই দিব দেই এই জেগাখিনি মোৰ বহুত ফেভৰেট হয় এনেকুৱা লাগে মই যে পাহাৰত গৈ আছোঁ আপোনালোকৰ লাগিছেনে গাইজ লাগিছে চাগে ন আগফালে পাহাৰ আমি পাহাৰত গৈ আছোঁ এইখিনি গাইজ পুৰা যোৰাবাটৰ নিচিনা লাগে মোৰ কিয় বা এইবিলাক চব পাহাৰ গোটেই ভয়ে লাগে মোৰ হিল চিল আছে হাতী চিন নামেৰা বুলি ইমান সাহস নকৰে দিয়কচোন হাতীয়ে বাৰু এনে কৈ চালোঁ আৰু চব কথা মই কৈয়ে চাম তো বলক আগলৈ কি হয় চাই লওঁ তো দেউতা ঘৰলৈতো আহি আছিলোঁ কৈছিলোঁৱেই তো এতিয়া আমি দেউতাৰ ঘৰ আহোঁতে ৰঙিয়াও পাওঁ এই ৰঙিয়া সোমাইছোঁ ৰঙিয়াখিনি আপোনালোকক দেখাওঁ কোনোবাই ইয়াৰতো নেদেখিবও পাৰে বা বেছিভাগেই দেখিবই কাৰণ ইয়াতে মানে ঘৰ দেখচোন আৰু সেনেকুৱাই আৰু তো বলকচোন আগলৈ কি দেখা পাওঁ চাওঁ বাৰু ৰ'ব দেউতাক সুধিছা কিবা ৰং কিনি দিয়ে নেকি ডাইৰেক্ট যাব বোলে
তো বলক আমাৰ হৰ্ণ যে একেবাৰে মাইকী হৰ্ণৰ নিচিনা মাতে নাই ৰঙিয়াৰ মাজৰ ৰাস্তাখিনি আপোনালোকে ইমান ভাল নাপায় সেইকাৰণে কেমেৰা তেনেকৈ কটককৈ লৈ আছে সেইখিনি অলপ সময় আপোনালোকে ৰৈ দিয়ক তাৰপিছত আৰু ভাল ৰাস্তা পাই যাম যিখিনি আমাৰ দেউতাহঁতৰ ঘৰলৈকে ৰাস্তা আছে সেইখিনি আপোনালোকে একদম পাগল হৈ যাব ইমান ধুনীয়া ৰাস্তা আপুনি 120 140 যিমানত চলায় কিয়নো আপোনাৰ বহুত জলদি পাব সেইখিনি ৰাস্তা বহুত ভাল হৈছে আগতে এই কি বুলি কয় সেইখিনি কি আছিলে মটঙা চুক সেইখিনি বহুত বেয়া আছিলে সেইখিনিৰ পৰা ধৰক ভিতৰলৈ সেইখিনি বহুত বেয়া আছিলে এতিয়া বহুত ভাল হৈছে আপোনালোকে দেখিলে পাগল হৈ যাব কি ৰাস্তা বুলি ক'ব তো বলক সেইখিনি অলপমান বেয়া হ'ব গাইজ আকৌ এবাৰ কৈ দিছোঁ অলপমান সময় ৰ'ব অলপ সময় ৰঙিয়া আমি মেইন টাউনৰ মাজত আছোঁ দেই সি দেউতাৰ ঘৰৰ মানে ৰাস্তা যিহেতু মই ইমান ভালকৈ চিনি নাপাওঁ ৰঙিয়াত কোনফালে কি যায় মই এতিয়াও গম নাপাওঁ যিমানবাৰ আহিলেও আমি ৰঙিয়াৰ পৰা ভূটান নদীদি যাম বুলি আমি এতিয়া ৰঙিয়াৰ পৰা ভূটান নদী যাম তো এইখিনি কথা দেউতাই ক'ব আপোনালোকক কাৰণ মই এইখিনি ইমান এটা নাজানোতো তো কৈ দিবা দেই দেউতা ক'ত কি থাকে এতিয়া মানে আমি ৰঙিয়া পাইছোঁ ৰঙিয়াৰ পৰা আমি ভূটান নদীদি তামোলপুৰলৈ যাম আমি ৰাইট চাইডেদি যাম দেই তামোলপুৰৰ পৰা নাগৰিজুলি আমাৰ গাঁৱলৈ 10 কিলোমিটাৰ তো মই কৈ গৈ আছোঁ ক'ত কি পাওঁ হয়নে দেউতা দেউতাই ক'ব দেউতাই মোক ক'ব মই আপোনালোকক ক'ম দেউতা অলপমান লাজ কৰে মই লাজ কৰোঁ দেচোন সেইটো সঁচা কথা আৰু এইফালে আহিলে অলপমান মোৰ ভাষাটোৱে এইফালৰ নিচিনা হৈ যায় দেই আপোনালোকে বেয়া নাপাব মাজে মাজে এনেকুৱা মোৰ ভাষাটো আহি যাব পাৰে এবাৰতো ক'লোঁ মই ডাকচোন বুলি ক'লোঁ দেই চৰি আপোনালোকে বেয়া নাপাব আহি যায় এইফালে এনেকুৱা ভাষা মাৰ ঘৰলৈ গ'লে শিৱসাগৰ মাৰ ঘৰলৈ গ'লে মোৰ আহি যায় মাৰ ঘৰৰ নিচিনা গুৱাহাটীত থাকিলে গুৱাহাটীৰ নিচিনা আহি যায় এনেকুৱা টাইপ ভাষাটো মাজে মাজে এনেকুৱাতে বাঢ়ি যাব পাৰে দেই খালি মই সেইটো কথাই ভাবি আছোঁ দেউতাহঁতৰ খালি হেৰিখিনি বৰ ধুনীয়া ৰাস্তাখিনি আপোনালোকে বাৰু দেখাম বাৰু এতিয়া ব'লকচোন আগলৈ চাওঁগৈ আছিলোঁ এয়া আমি মটঙা চুক পাম এতিয়া ৰঙিয়া পাৰ হৈ তামোলপুৰ পাই মটঙা চুক পাম আৰু পাইছোঁৱে ধৰক আৰু এনেকৈ বাওঁফালে আপোনালোকক দেখাই আছোঁ বাৰু ইয়াৰ পৰা ভালকৈ ইমান ধৰিব নোৱাৰিব সেই আগৰ তিনিআলিটো আপুনি দেখা পোৱা নেকি সেই আগৰ তিনিআলিটো দেখিছেনে সৌটো মই দেখাই আছোঁ বাৰু দেই এইটো এইয়া দেখিছে গাইজ এয়া গাইজ জুম কৰি দিছোঁ ৰ'ব দেই এয়া আছিলে মটঙা চুক বাওঁফালে গ'লে ভূটান পাই দেই বাওঁফালে গ'লে ভূটান পাইছিলোঁ আমি এনেকৈ গৈ আমি পাম আৰু ঘৰ ইয়াৰ পৰা বেছি সময় নালাগে দেই এই আপোনালোকক যে কৈছিলোঁ বৰ ৰাস্তাটো ভাল আপোনালোকৰ ইয়াৰ পৰা ৰাস্তাটো ষ্টাৰ্ট হৈছে বহুত ভাল ৰাস্তা দেখিছে একদম বেছি সময় নালাগে এপিনেদি আমি 10 কিলোমিটাৰ গ'লে এই টাৰ্ণিংটো দেখিছে এইপিনে আমি 10 কিলোমিটাৰ গ'লে আমাৰ ঘৰটো পাম আৰু আমাৰ ককায়ে আপোনালোকক নামঘৰটো দেখাম আমাৰ ককায়ে নিজে মানে
এতিয়া ককা অলপমান বাৰু ককা বুলি মাতা মানে অলপমান বুঢ়া হৈছে দিয়কচোন। আগতে আমাৰ ককাৰ পইচা দিয়ে নামঘৰ এটা সাজিছিলে। তেওঁলোকে নতুনে হৈ আছে দেই, নতুনকৈ সাজিছিলে, নতুনতে সাজিছিলে, কথা নহয় বাৰু। আপোনালোকক দেখাই আছোঁ নামঘৰটো দেই, বলক। এই ৰাস্তাটো আপোনালোকক মই দেখাম, কাৰণ গোটেই ৰাস্তাটো দেখাম 10 কিলোমিটাৰ, কাৰণ এই ৰাস্তাটো গোটেই ৰাস্তাটো আপোনালোকক মই কৈ দিছোঁ বহুত ভাল বুলি, দেখিছে। আৰু আমাৰ ঘৰটো বৰ ধুনীয়া দেই, এনেকুৱা দেখাম বাৰু, বলক, টেনশ্যন ল'ব নালাগে আপোনালোকে। বেছি দীঘলীয়া হ'ব এতিয়া বৰ্তমান। এইটো হ'ল আমাৰ এইটো দেখা নাপালোঁ মন্দিৰ হা, এইটো মন্দিৰ আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ বাৰু, অহা সময় দেখাম। কিয়নো এতিয়া দেখিছে বাইকখন গৈ আছে, এইটো আমাৰ ঘৰৰ গলি দেই, ৰাস্তাৰ মানে ঘৰৰ গলি। চিট বেল্ট লগাইছে একদম, খুলি দিওঁ তো। আমাৰ এই ৰাস্তাটো মানে আপোনালোকৰ মানে ভাল হ'ব পাৰে, কিন্তু আমাৰ কাৰণে বহুত ভাল, কাৰণ আগতে এইটো ৰাস্তা যেনেকুৱা আছিলে মোৰতো মানে মাথা ঘূৰাইছে, আহিব মানে মোৰ একদম মানে হেৰি নাথাকে আৰু মোৰতো বিষাই যায়, সেইকাৰণে এতিয়া আৰু আহিছোঁ যে ইমান ভাল লাগে, কাৰণে আজি মাক এৰি থৈ আহিলোঁ আৰু, কাৰণ মাৰ 15 তাৰিখৰ পৰা পৰীক্ষা কৰিছে চাগে, পাহৰিলোঁ কৈছিলোঁ। 3 ঘণ্টা ৰাস্তা মনত থাকিবই নেকি বাৰু, ব'লকচোন। এইটো ঘৰ দেই, ৰ'বতে গানটো অফ কৰি লওঁ। তুমি নামা, মই অকণমান আগবঢ়াই দিম। এইটো ঘৰ দেই, এইটো ঘৰ, ব'লক। অৰিন্দম দাদা ইউটিউবৰ ভিডিঅ' বনাই আছোঁ, ইউটিউবৰ ভিডিঅ' তো গাইজ, এইটো মোৰ দাদা।